কৰো সকলো ঠিকে আছে আৰু ইয়াৰ আগৰ ভিডিঅ'টো হয়তো আপোনালোকে সকলোৱে চাইছে আৰু ইয়াত বহুতখিনি মই মৰম পাইছোঁ তাৰে বাবে আপোনালোকক অশেষ ধন্যবাদ। চ' আজিৰ মেইন টপিকটোলৈ আহিছোঁ। আজিৰ টপিকটো হ'ল আপুনি যেতিয়া এখন গাড়ী বেচিব, গাড়ীখন হয়তো আপুনি এখন নতুন গাড়ীৰ কাৰণে কিনিবৰ কাৰণে বেচিব বা অন্য কিবা কাৰণৰ কাৰণে বেচিব। চ' গাড়ীখন বেচাৰ পিছত আপুনি কি কৰিব লাগিব, আপুনি কিহৰ কাৰণে কোৰ্টলৈ আহিব লাগিব, আপোনাৰ কোৰ্টত কেনেকুৱা ধৰণৰ কিছুমান অত্যাৱশ্যকীয় কাম হ'ব য'ত আপুনি যদি নকৰে ভৱিষ্যতে আপুনি বিপদত পৰিব পাৰে। সবিশেষ এই ভিডিঅ'টোত মই ক'ম, ভিডিঅ'টো লাষ্টলৈকে চাওক। গাড়ীখন বেচাৰ সময়ত মেইন কথাটো হ'ল আপোনালোকে যাক গাড়ীখন বেচিব তেখেতৰ বেকগ্ৰাউণ্ডটো এটা চেক কৰা, সেইটো হ'ল মেইন কথা। আপোনালোকে পইচা পালে বুলি বা এটা উচিত দাম পাইছে বুলিয়ে যে যিকোনো এজন ব্যক্তিক গাড়ীখন বেচি দিব সেইটো কথাও নহয়। আৰু সকলোবোৰ মানুহে এটা ইনভেষ্টিগেশ্যন কৰি বা উচিত হয়নে নহয় গোটেইখিনি চাই কৰি পেলাই বেচে, সেইটো কথা ভাল কথা। কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ। আৰু ছেকেণ্ড কথাটো হ'ল বেচাৰ সময়ত এখন চেল লেটাৰ যোনখন থাকে, চেল লেটাৰত কিনোতা আৰু বেচোতাৰ দুইজনৰ চাইন ল'ব লাগে। সেই চাইন লোৱাটো অত্যাৱশ্যকীয় মেইন কথা হ'ল সেইটো। আৰু তাৰপিছত আপোনালোকে চেল লেটাৰ চাইন কৰাৰ পিছত যেতিয়া গাড়ীখন যোনজনে কিনিব তেখেতলৈ হেণ্ড অভাৰ কৰি দিব RC খনৰ সৈতে বা অন্য ৰিলেটেড কিছুমান ডকুমেণ্টৰ সৈতে গাড়ীখনৰ চাবি তাৰপিছত গোটেইখিনি ট্ৰান্সফাৰ কৰি দিব তেখেতৰ হাতলৈ। চ' বাটত গৈ থাকোঁতে ধৰি লওক আপোনালোকে চেল লেটাৰত চাইনো নকৰালে, বাটত গৈ থাকোঁতে ভগৱানে নকৰক তেওঁ যদি কিবা এটা এক্সিডেণ্ট হৈ যায় বা গাড়ীখনৰ কিবা এটা যদি বেলেগ এখন গাড়ীয়ে আহি পেলাই খুন্দিয়াই দিয়েহি বা তেখেতেও যদি কাৰোবাক খুন্দিয়াই দিয়ে তেতিয়াহ'লে বিপদত কিন্তু আপুনি পৰিব। চ' সেই বিপদত নপৰাকৈ আপুনি কেনেকৈ পুলিচৰ জামেলাৰ পৰা অলপ বাচি থাকিব পাৰিব সেই কথাৰ বিষয়ে মই আপোনাক আজি ক'বলৈ বিচাৰিছোঁ আপোনালোকক। চ' মেইন কথাটো হ'ল কোৰ্টত আহি পেলাই যদি আপোনালোকে চেল এগ্ৰিমেণ্ট এখন কৰে তাত ফাৰ্ষ্ট পাৰ্টি আৰু ছেকেণ্ড পাৰ্টি মানে কিনোতা আৰু বেচোতাৰ সম্পূৰ্ণ ডিটেইলছ থাকিব, গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ থাকিব, আপোনালোকৰ ইঞ্জিন নম্বৰ চেচিছ নম্বৰ থাকিব, কিনোতাজনৰ ঘৰ ক'ত, দেউতাকৰ নাম, সম্পূৰ্ণ এড্ৰেছ থাকিব, বেচোতাজনৰ তেনেকৈ ক'ৰ পৰা আহিছে তেখেত ফুল এড্ৰেছ থাকিব, গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছ মই কৈছোঁ, ইঞ্জিন নম্বৰ চেচিছ নম্বৰ থাকিব, লগতে তেখেত দুয়োজনৰ কিনোতাৰ বেচোতাৰ ফিংগাৰপ্ৰিণ্ট থাকিব, আপোনাৰ উইটনেছৰ ছিগনেচাৰ থাকিব, কিনোতাৰ বেচোতাৰ আপোনাৰ ছিগনেচাৰ থাকিব। লগতে আৰু এটা মেইন কথা কি হ'ল আজিকালি কিছুমান গাড়ী ইনষ্টলমেণ্ট থাকোঁতে মানুহে বেচি দিয়ে। চ' তাৰপিছত বেচি দিয়াৰ পিছত এনেকুৱা কিছুমান পৰিস্থিতিত মানুহে ভুগি যায় যে যাক বেচিলে তেখেতে ইনষ্টলমেণ্টটো নামাৰে কিন্তু তেখেতৰ বেংকৰ একাউণ্টৰ পৰা পইচাটো কাটি গৈ থাকে। চ' তেখেতসকলক বিপদত পৰে সেই সময়ত। চ' সেই বিপদটো নপৰিবৰ কাৰণে এটা প্ৰপাৰ লিগেল চ'ৰ্চেদি যোৱা ভাল, এটা প্ৰপাৰ এগ্ৰিমেণ্টৰ জৰিয়তে যোৱা ভাল। চ' এই এগ্ৰিমেণ্টটো আপোনালোকক কাম দিয়ে। আৰু ভৱিষ্যতে নকৰক কিয় মই আগতেও কৈ থৈ আহিছোঁ যে যদিহে এক্সিডেণ্ট হয় কিবা বা চুৰি কাৰ্যত হয় তেতিয়া যোনজনে গাড়ীখন বেচিলে তেখেত বেচাজনৰ পৰা আপোনাৰ যোনজনৰ কিনিব গাড়ী ৰেজিষ্ট্ৰেশ্যনত কৰোঁতে বা RC খন আহোঁতে প্ৰায় এমাহমান সময় লাগি যায়। এই এমাহৰ সময়তো যদি আপোনালোকৰ কিবা এটা অঘটন ঘটি যায় তেতিয়াহ'লে যোনজনে বেচিলে সেইজনে ফচিব, পুলিচ কেছত কিছুমান পৰি যাব। চ' যদিহে আপোনালোকে এই জামিলাবিলাকত সোমাবলৈ নাযায় তেতিয়াহ'লে এই কোৰ্টৰ যোনটো এগ্ৰিমেণ্ট সেইটো প্ৰত্যেক লাগিলে আপুনি গাড়ীয়ে বেচক, লাগিলে আপুনি বাইকে বেচক, যিয়ে নেবেচক, আপোনাৰ এখন ফিউচাৰটো ছিকিউৰ হোৱাৰ কাৰণে বা আপোনালোকৰ কোনো জামেলা আগলৈ ভৱিষ্যতে নহ'বৰ কাৰণে আপোনালোকে কোৰ্ট এগ্ৰিমেণ্টটো কৰা দৰকাৰ। এইখিনিয়ে হ'ল এটা সৰু ভিডিঅ'। আপোনালোকে এনেকুৱা ধৰণৰ সৰু ভিডিঅ' আৰু পাই থাকিব, লিগেল চ'ৰ্চৰ ভিডিঅ' হওক আৰু বিভিন্ন ধৰণৰ ভিডিঅ' হওক। চ' ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে মোক সহায় কৰিছে, মোৰ ভিডিঅ' চাইছে, মোক নথৈ আনন্দিত হৈছোঁ। আৰু এনেকৈ আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি যাব, লাইক কৰি যাব, শ্বেয়াৰ কৰি যাব মোৰ ভিডিঅ'টো। আজিলৈ ইমানখিনিতে সামৰিলোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। ধন্যবাদ।